আজি আমাৰ নমস্কাৰ আজি আমাৰ ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ আৰু ATFTৰ লগতে গ্ৰেড 4ৰ বহুত পদৰ আমাৰ 5730টা পদৰ আমাৰ ৰেজাল্ট ঘোষণা কৰিলে তো আপোনালোকে মোৰ তৰফৰ পৰা বিগ কংগ্ৰেচুলেশ্যন থাকিল যোনবিলাকে সিলেকশ্যন এইবাৰ পালে তো আৰু আপোনালোকে যদি ৰেজাল্ট এতিয়ালৈকে চাব পৰা নাই তো আপোনালোকে গুগল ক্ৰমত সাৰ্চ বাৰত সাৰ্চ কৰিব assam পুলিচ বুলি বা নহলে SLPRB বুলি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজাল্ট পেনেলখন খুলি যাব আৰু খুলি খোৱাৰ পিছতে তাত ৰেজাল্ট বুলি অপচন আছে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজাল্ট পেনেলখন খোলাৰ পিছত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ বহুৱাই তাত ৰেজাল্টত ক্লিক কৰি দি ৰেজাল্টটো চাব আৰু যদি এতিয়ালৈকে খোলা নাই তথাপি অলপ ওয়েট কৰিব যেহেতু সাৰ্ভাৰটো অলপ প্ৰবলেম হৈ আছে আপোনালোকৰ যেহেতু অল অসমৰ গোটেই এই ৰেজাল্ট পেনেলত সকলোৱে ক্লিক কৰি আছে তো অলপ সাৰ্ভাৰ প্ৰবলেম হ'ব পাৰে আপোনালোকে চিন্তা নকৰিব আপোনালোকে যদি এতিয়া নাপৰে অলপ পিছতে আপোনাৰ ট্ৰাই কৰিব আপোনাৰ পাই যাব তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো ধন্যবাদ